মৰ্নিং সকলোকে চকু মুহাৰি মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ইয়াত দেখিছে আজি 3:30 উঠিলোঁ। আমি অকণমান ফুৰিবলৈ যাম, পিকনিক বুলি নহয় আৰু এনেই ফুৰিবলৈ যাম। ইয়াত দেখিছে বাহিৰৰ পৰিৱেশ আন্ধাৰ হৈ আছে। উঠি মেলি যা যোগাৰ কৰিছোঁ, ভাত বনাই লৈ যাম। আমি মানে অলপ দূৰ জেগা যাম যিহেতু, সেইকাৰণে খোৱা যোগাৰখিনি কৰি লৈছোঁ। ইয়াত দেখিছে ব্ৰেড, ডিম, চালাড, সেইবিলাক যি যি সঁজুলি লাগে, চাহ তাহ সকলো বনাই লৈ গৈছোঁ। আজি আমি অৰুণাচল প্ৰদেশ পাছিঘাট ফালে যাম, বৌধাক। এয়া ৰেডি হৈছোঁ, আমি ওলাই মেলি ৰেডি হ'লোঁ 6টাতে। এতিয়া ওলাই যাম আৰু। কিমান বাজিছে? কপালি বগীবিল ব্ৰিজ পাই গ'লো। আমি ঘৰৰ পৰা 6:30 মানতে ওলাই দিছোঁ। তাৰপিছত আহি সেইখিনি পাইছোঁহি আৰু। কেইটা বাজিছে? এতিয়া 9:30 হৈছেগৈ। আহি আমনি লাগিছে, বহুত দূৰ পাইছোঁ। গাড়ীত বহি একদম আহি আছোঁ আৰু। আজি শুই উঠাও একদম সোনকালে উঠিলোঁ, কাৰণ আমি খানাটো বনাই লৈ আহিছোঁ ঘৰতে। সেইবাবে 3টামান বজাতে উঠা, দুজনী ভণ্টি আৰু মই খানা বনালোঁ। আৰু সেইকাৰণে অকণমান গাটো কিবা লাগি গৈছে, আমনি লাগিছে। তাহাঁতি পাছ বনাইছেগৈ যে, সেইকাৰণে অকণমান দেৰি ৰ'ব লগা হৈছে। এইফালে মায়ে কমলা লৈ আহিছে। কমলা ঘৰৰ পৰা আনিছিলোঁ, কিন্তু আহোঁতে খাই কমলা এটা গুচাই ল'লোঁ। এতিয়া কমলাকে খাওঁ আৰু। ৰ'দটো পূৰা চোকা হয়, টোপনি লাগি গৈছে, একদম গৰম উঠিছে। কমলা খাই এটা কথা শ্বেয়াৰ কৰোঁ আপোনালোকক। ছোৱালী জীৱনটো কিমান ভাল ন। এতিয়া ঘৰত আছোঁ, বিন্দাছ ফুৰিব পাৰিছোঁ, যি হ'লেও কৰিব পাৰিছোঁ। আৰুতো সদায় আমাক এনেদৰে নাৰাখে ঘৰত, হয় নাই? সোনকালে বিয়া দি দিব। আৰু সেইবাবে মই এবাৰ মাহঁতৰ লগতে ভালকৈ ফুৰি লৈছোঁ, যিহেতু সোনকালে বিয়া দি দিব। সেইবাবে বিয়া দিনো চাপিছেহি আৰু অহা বছৰে বিয়া বুলি ক'ব পাৰি। সেইবাবে close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna ওপৰলৈ উঠিলোঁ দেই পাহাৰত। ইমান ধুনীয়া লাগিছে, অসমতে ইমান ধুনীয়া ঠাই আছে ন চাবলৈ। এয়া চাওকচোন, দূৰৰ পৰা যে পাহাৰটো কিমান ধুনীয়া দেখি ন। এয়া ওচৰৰ পৰা চাওক, খলা বমা, গোটেই হাবি জংঘল, হয় নাই? এতিয়া আমি ইয়াতে চাহ তাহ খাই লওঁ, তাৰপিছত ৰাণাঘাট ব্ৰিজ আৰু শ্ৰীকি ৱাটাৰফললৈ যাম। আপোনালোকে ভিডিঅ'টি চাই থাকক। আৰু ভিডিঅ'টো কেতিয়া পায় আপোনালোকে ক'ব নোৱাৰিছোঁ, কাৰণ আজিতো ক'ত দিয়া হ'ব আৰু। বহুত ঘূৰিব আছে আৰু গৈ মেলিতো বহুত ভাগৰ লাগে ন। বলক তেন্তে। এয়া ভিউটো চাওক, ইমান ধুনীয়া লাগিছে।
চাহ খাইছোঁ এতিয়া আমি দেই খাইছা এইফালে চোৱা মিনুট এফালে চাই দিয়ক আন্টা এতিয়া বলক চিৰকি ৱাটাৰফললৈ যাওঁ আৰু ইয়াত ৱাটাৰফলটো চাবলৈ গ'লেও আমি পইচা দি যাব লাগিব এটা কিমানকৈ লৈছে 50কৈ লৈছে নেকি আমাৰকেইটাৰ মানে 300 হৈছে আৰু এয়া দেখিছে মই চেণ্ডেলযোৰ খুলি লৈছোঁ জোতা পিন্ধি আহিব লাগে এনেকুৱা জেগাত আহিলে ফালে চব আমি এতিয়া খোজকাঢ়ি গৈ আছোঁ ইয়ালৈ আহিলে জোতা চোতা পিন্ধি আহিব দেই মই একদম মুখা চেণ্ডেলযোৰ পিন্ধি আহিছিলোঁ পস্তাইছোঁ এতিয়া বলা বলা গৈ থকা খাওঁ পালেগৈ সুধি দেখিছেনে কেনেকৈ পাথৰ আছে আপোনালোকে জোতা পিন্ধি আহিব হা আহিলে মই বাৰু জোতা নানিলোঁ এতিয়া কোনোবা শ্লিপাৰ এযোৰ নিছিলোঁ সেইটোৱে পিন্ধি লৈছোঁ শ্লিপ আছে ৰ'ব দেই একেবাৰে মেইন জেগা পাই লওঁ তাৰপিছত কিমান ডাঙৰ ডাঙৰ পাথৰ আছে দেখিছে নাই বহুত ডাঙৰ ডাঙৰ পাথৰ পুৰা সাৱধানে যাব লাগিব দেই গাইজ আহিলোঁ আৰু অলপ দূৰ গ'লেই পামগৈ পুৰা পানী থৈছোঁ য'ত ইমান সহজ নহয় বহুত কষ্ট হ'ল লগতে মোক কিবা এজনীয়ে কামুৰিলে গোটেই পিঠিত খজুৱতি হৈ গ'ল ৰাণাঘাট ব্ৰিজ পাই গ'লোঁ এতিয়া খানা খাবলৈ আমি আহি আছোঁ আৰু ভালে হাতত দেখিছেনে এয়া পানী বটল হয় গৰমত অৱস্থা বেয়া হৈ গৈছে টোপলৈ গৈ আছোঁ আৰু এতিয়া খানাটো খাই লওঁগৈ এইফালে এতিয়া আমি খানাটো খাম এইটো চাইডে বহি এইফালে মানুহ আছে আৰু মা আহি আছে লাহে লাহে এতিয়া ভাত খাব লৈছোঁ আমি খাই এইটো ফ্ৰুটছ আনিছিলোঁ এইখিনি খাবই নহ'ল চালাড গুৱাহাটীলৈ যাওঁতে আপুনি 5খন 4খনমান হ'ব কিন্তু অসমৰ কেইটা গাড়ী ব্ৰইলাৰ এইটো হৈছে গাহৰি আমি খাই বৈ আজৰি হ'লোঁ তাৰপিছত ফটো তোলোঁ এতিয়া
ঘৰলৈ যাব লৈছোঁ আৰু এতিয়া বহুত ভাল লাগিলে আজি আহি আপোনালোকে ভিডিঅ'টি এফালৈকে চাব বুলি আশা কৰিলোঁ বহুত ধুনীয়া ঠাই আহি বহুত বেছি ভাল লাগিলে আপোনালোকে আহিছেই চাগে আৰু যিসকলে নাই অহা এবাৰ আহিব পাৰে ভিডিঅ'ত সিমান আপোনালোকে অনুভৱ কৰিব নোৱাৰিব আমি যিটো মানে ৰিয়েল অনুভৱ কৰিছোঁ আৰু এয়া চাওকচোন এয়া আহি থাকোঁতে কহুৱা বনখিনি ইমান ধুনীয়া লাগিছে আৰু বেলি মাৰ যোৱা সময়কণ কিমান ধুনীয়া লাগে আৰু শেষতে আমাৰ ফটো কেইখনমান লগাই দিছোঁ আপোনালোকক